নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দাদুল কলিতাই আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল কলিতা টেকনিকলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আপোনাৰ লেণ্ড ডিটেইলছত যদি আপোনাৰ নাম ভুল হৈ আছে, আপুনি কেনেদৰে নামটো শুধৰণি কৰিব লাগে তাক লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে ফাৰ্ষ্ট আপুনি গুগলত গৈ আপুনি মিছন বসুন্ধৰা লিখি আপুনি এণ্টাৰ কৰক। নেক্সট আপুনি মিছন বসুন্ধৰা ফাৰ্ষ্ট যোনটো লিংক আপুনি দেখা পাইছে তাত ক্লিক কৰক। তাৰপাছত আপুনি পেজটো স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনাৰ শেষত লিগেসি ডাটা আপডেশ্যন দেখা পাইছে, তাত গৈ আপুনি নেম কাৰেকশ্যন সেই লিংকটোত ক্লিক কৰক। নেম কাৰেকশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াৰ নাম শুধৰণি কৰিবৰ কাৰণে আপোনাৰ প্ৰয়োজনীয় কি কি ডকুমেণ্ট লাগে সেইকেইটা লেখা আছে। আইডি প্ৰুফৰ ভিতৰত আপোনাৰ পাছপোৰ্ট দিব পাৰে, আপোনাৰ ড্ৰাইভিং লাইচেন্স নতুবা পান কাৰ্ড নতুবা আপুনি জব কাৰ্ডৰ কপি দিব পাৰে। কিন্তু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে যোনটো লিংক আছে সেই লিংকটো ইয়াত দি থোৱা নাই। তাৰ কাৰণে আপুনি বেলেগ এটা ৱেবছাইটত যাব লাগিব। আপুনি গুগলত গৈ পেলাই rtps.assam.gov.in লিখি আপুনি এণ্টাৰ মাৰক। এণ্টাৰ মৰাৰ লগে লগে নেক্সট আপোনাৰ লোকসেৱা অধিকাৰ যোনটো অফিচিয়েল ৱেবছাইট পেজটো আপোনাৰ দেখা পাব। আৰু তাৰপিছত আপুনি পেজটো স্ক্ৰল ডাউন কৰক। ইয়াত আপুনি বসুন্ধৰা সেৱা সমূহ দেখা পাইছে, তাৰ তলত যোনটো লিংক দিয়া আছে লিংকটোত আপুনি ক্লিক কৰক। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা নেক্সট পেজ অপেন হ'ব। নেক্সট পেজটোত আপোনাৰ পেজৰ যোনটো ছেকেণ্ড লিংক সেই ছেকেণ্ড লিংকটোত ক্লিক কৰক। ছেকেণ্ড লিংকটোত ক্লিক কৰাৰ পাছত আপোনাৰ নাম শুধৰণি এই লিংকটো দেখা পাইছে। নাম শুধৰণি এই লিংকটোত গৈ আপুনি আবেদন কৰক লিংকটোত ক্লিক কৰক। তাৰপাছত আপোনাৰ নাম শুধৰণি যোনটো অনলাইন আবেদনৰ পেজ সেই পেজটো অপেন হৈছে। ইয়াৰ পাছত আপুনি ইয়াৰ যিকেইটা নিৰ্দেশনাকেইটা আপুনি চাই ল'ব। ইয়াৰ কাৰণে আপোনাৰ নিৰ্দেশনাকেইটা দিয়া আছে। আপোনাৰ ষ্টাৰ চিন থকা প্ৰতিটো আপুনি ফিল আপ কৰিব লাগিব। 2 নম্বৰতে আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া যোনখন আপোনাৰ ডকুমেণ্ট আছে সেইটো 2 MBতকৈ বেছি হ'ব নালাগিব। আৰু ডকুমেণ্টটো আপোনাৰ PDF অথবা JPG ফৰ্মেটতহে আপুনি আপলোড কৰিব লাগিব। আপুনি নেক্সট আবেদন কৰক বুটামটোত ক্লিক কৰক। তাৰপাছত আপোনাৰ মোবাইল নম্বৰ দি আপোনাৰ লগ ইন কৰিব লাগিব। ইয়াত চিটিজেন লগ ইন এই লিংকটোত গৈ আপোনাৰ যোনটো মোবাইল নম্বৰটো দি আপুনি ছাইডতে থকা যোনটো কেপচাৰ কোড দেখিছে সেই কেপচাৰ কোডটো আপুনি ইয়াত লিখক। তাৰপিছত আপুনি চেণ্ড OTP বুটামটোত ক্লিক কৰক। চেণ্ড OTP বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো ইয়াত আপুনি বহুৱাই দিয়ক। তাৰপিছত আপুনি ছাবমিট OTP বুটামটোত ক্লিক কৰক। নেক্সট আপোনাৰ লেণ্ড ডিটেইলছখিনি ফিল আপ কৰিবলৈ আহিব। আপোনাৰ কোনখিনি লেণ্ডত আপোনাৰ নামটো ভুল হৈ আছে আপুনি সেই লেণ্ডৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰক। তাৰপিছত আপোনাৰ চাৰ্কলটো কি হয় চাৰ্কলটো আপুনি চিলেক্ট কৰক।
ইয়াৰ পাছত আপোনাৰ নেক্সট গাঁৱৰ নামটো সিলেক্ট কৰক যদি আপুনি চহৰৰ হয় তেতিয়াহ'লে আৰবান বুটামটোত ক্লিক কৰক গাঁও সিলেক্ট কৰাৰ পাছত আপোনাৰ ডাক নম্বৰটো সিলেক্ট কৰক আপোনাৰ কিমান নম্বৰ ডাকত আপোনাৰ মাটি আছে ডাক নম্বৰটো সিলেক্ট কৰক ডাক নম্বৰ সিলেক্ট কৰাৰ পাছত আপোনাৰ এই ডাকৰ আন্ডাৰত কিমান বিঘা কিমান কঠাৰ কিমান ওচা মাটি আছে আপোনাৰ দেখা হ'ব তাৰ পিছত আপুনি নেক্সট বুটামটোত ক্লিক কৰক নেক্সট বুটাম ক্লিক কৰাৰ লগে লগে আপোনাৰ সিলেক্ট এপ্লিকেশ্যন নেম এটো সিলেক্ট কৰিবলৈ আহিব আপোনাৰ কোনটো নাম ভুল হৈ আছে ভুল হৈ থকা আপুনি নামটো ইয়াত আপুনি সিলেক্ট কৰক লগে লগে আপোনাৰ অসমীয়া নামকেইটা ইয়াত আপোনাৰ ফিল আপ হৈ আছে আপুনি ইংৰাজীত নামকেইটা আপুনি লিখি ল'ব লাগিব আপোনাৰ ইংৰাজী নামটো লিখি লওক তাৰপিছত আপোনাৰ গাৰ্জেনৰ নেমটো লিখি লওক আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰক ইয়াৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰক তাৰপিছত আপোনাৰ নেক্সট এড্ৰেছটো লিখি লওক এড্ৰেছটো লেখাৰ পাছত আপোনাৰ নিউ নেম ইন ইংলিছ আপোনাৰ যেটো আপুনি শুদ্ধ কৰিব বা যোনটো আপোনাৰ কাৰেকচন কৰিব সেই শুদ্ধ কৰিবলগীয়া নামটো আপুনি ইয়াত লেখক ফাৰ্স্ট আপোনাৰ নেম নিউ নেম ইন ইংলিছ নতুন নেমটো লেখক তাৰপিছত অসমীয়াত আপোনাৰ নামটো লেখক অসমীয়া নামটো লেখাৰ পাছত আপুনি নেক্সট বুটামটোত ক্লিক কৰক নেক্সট বুটামটোত ক্লিক কৰাৰ পাছত আপোনাৰ ডকুমেন্ট আপলোড কৰিবলৈ আহিব ইয়াত আপোনাৰ ল্যান্ড ডিটেইলছৰ যোনটো কপি আছে সেই কপিটো আপুনি ইয়াত সোর্স ফাইলত গৈ পেলাই আপলোড কৰিব লাগিব ইয়াৰ পাছত আপোনাৰ জবাববন্দী কপি যোনখন আপোনাৰ জবাববন্দী কপি আছে সেই জবাববন্দী কপিখন আপুনি আপলোড কৰিব লাগিব আৰু নেক্সট আপোনাৰ আইডি প্ৰুফ পান কাৰ্ড ভোটাৰ আইডি অথবা ড্ৰাইভিং লাইসেন্স অথবা জব কাৰ্ডৰ কপি আপুনি যিকোনো এটা আইডি ইয়াত আপুনি আপলোড কৰিব লাগিব এটা কথা মনত ৰাখিব লাগিব আপুনি যোনকেইটা ডকুমেন্ট আপলোড কৰিছে ডকুমেন্ট কিটা 2 MB কৈ বেছি হ'ব না লাগিব আৰু ডকুমেন্টটো আপোনাৰ PDF অথবা JPG অথবা PNG এইকিটা ফাইলৰ হ'ব লাগিব এইকিটা ফাইলত যোগেদিহে আপুনি ডকুমেন্ট কিটা আপলোড কৰিব পাৰিব আৰু ডকুমেন্ট আপলোড কৰাৰ পাছত আপুনি নেক্সট বুটামটোত ক্লিক কৰক নেক্সট বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফিল আপ কৰা যোনখন ফৰ্মখন আপোনাৰ শুদ্ধ হৈছে না এবাৰ ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰাৰ পাছত আপুনি সাবমিট বুটামটোত ক্লিক কৰি দিব সাবমিট বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এখন একনলেজমেন্ট ৰিসিপ্ট জেনাৰেট হ'ব আৰু আপুনি সেই ৰিসিপ্টটো প্ৰিন্ট আউট কৰি ল'ব আৰু তাত থকা যোনটো একনলেজমেন্ট নাম্বাৰ সেই একনলেজমেন্ট নাম্বাৰটোৰ যোগেদি আপোনাৰ আবেদন কৰা অনলাইনৰ ষ্টেটাস আপুনি চেক কৰিব পাৰিব আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো চাই যদি আপুনি ভাল পালে ভিডিওটো এবাৰ শেয়াৰ কৰি দিব লগতে এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ ফাৰ্ষ্ট আহিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিব ধন্যবাদ